নমস্কাৰ। মই আজি গুৱাহাটী গড়চুক আহোম গাঁৱৰ মনসা মন্দিৰৰ পূজাৰ বিষয়ে ক'ব ওলাইছোঁ। এই পূজাভাগ 21 আৰু 22 মে'ত দুদিনীয়াকৈ অনুষ্ঠিত কৰে। ভূমিপুত্ৰ বিশেষকৈ বড়ো সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে এই পূজাভাগ ভক্তি সহকাৰে জেঠ মাহত পালন কৰে। এই আগদিনাখন অৰ্থাৎ 21 মে'ৰ দিনাখন এয়া যো-জা কৰিছে আৰু মই এই পূজা ভাগত গৈছিলোঁ, গৈ পেলাই বৰ ভাল লাগিছিল, আপোনালোককো দেখাইছোঁ। সাধাৰণতে আমি এই পূজাত পুৰুষ পাণ্ডাকহে দেখিছোঁ, আমি যাক পাণ্ডা বুলি কওঁ, কিন্তু ইয়াত মহিলা এগৰাকীক দেখিলোঁ আৰু তেতিয়া মই তাৰে কাম কৰি থকা তেন্তে আহকচোন আমি এইটো উপভোগ কৰোঁ। Yeah.